নমস্কাৰ আছামিছিল অফিচিয়েল চেনেললৈ স্বাগতম জনাইছো মোৰ বন্ধু বান্ধৱীসকল আজি নতুন অসম চৰকাৰৰ চাকৰি আপডেট লৈ আহিছো এই আপডেট কিটা চোৱাৰ আগতে এটা ৰিকুৱেষ্ট যদি আপুনি আমাৰ চেনেলটো সাবস্ক্ৰাইব নাই কৰা তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনত গৈ অলত গৈ ক্লিক কৰি ৰাখিব এনে ধৰণৰ জব আপডেট চাই থাকিবৰ বাবে তো বন্ধুসকল আজি জব আপডেটটো আহিছে আসাম অংগনবাড়ী ৰিক্ৰুটমেন্ট 2022 তৰফৰ পৰা অৰ্থাৎ অংগনবাড়ী চাকৰি মুকলি পাইছে ইয়াত অংগনবাড়ী ওয়াৰ্কাৰ আৰু হেল্পাৰৰ পোষ্ট মুকলি পাইছে অৰ্থাৎ অংগনবাড়ী কৰ্মী আৰু সহায়কৰ পোষ্ট মুকলি পাইছে এই কিটা পোষ্ট আবেদন কৰিব হলে ইয়াৰ শিক্ষাগত অৰ্হতা কি লাগিব আৰু কেনেকৈ আপুনি আবেদন কৰিব পাৰিব এই সকলোবোৰ এই ভিডিওটোৰ যোগে কৈ দিয়া হ'ব তো বান্ধৱীসকল অংগনবাড়ী ওয়াৰ্কাৰৰ এটা পোষ্ট মুকলি পাইছে আৰু অংগনবাড়ী সহায়কৰ অৰ্থাৎ হেল্পাৰৰ পোষ্ট 18টা পোষ্ট মুকলি পাইছে অংগনবাড়ী ওয়াৰ্কাৰৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন এছএছ অৰ্থাৎ হাই সেকেন্ডাৰী পাছ হলে আপুনি আবেদন কৰিব পাৰিব আৰু অংগনবাড়ী হেল্পাৰৰ পোষ্টৰ বাবে এছএছএলসি অৰ্থাৎ মেট্ৰিক পাছ হলে আপুনি আবেদন কৰিব পাৰিব আৰু ইয়াৰ বয়সটো 18 পৰা আপুনি আবেদন কৰিব পাৰিব অৰ্থাৎ 44 ইয়াৰ্ছলৈকে আপুনি আবেদন কৰিব পাৰিব আৰু এই পোষ্টকেইটা আবেদন কৰিব হলে অফলাইন জৰিয়তে আবেদন কৰিব লাগিব অৰ্থাৎ অফিচত গৈ আপুনি আবেদন কৰিব লাগিব কাৰ্যালয়ত গৈ আপুনি আবেদন কৰিব লাগিব তো আবেদন কৰা ফৰ্মখন এই কাৰ্যালয়তে পাই যাব অৰ্থাৎ অফিচতে পাই যাব ইয়াত দেখিব পাৰিছে সেই আবেদন ফৰ্মখনৰ লগত আপোনাৰ নথিপত্ৰ আৰু আপোনাৰ ৰঙিল পাছপোৰ্ট সাইজ ফটো জমা কৰিব লাগিব তো ইয়াত দেখিব পাৰিছে এই জবকেইটা নগাঁও ডিস্ট্ৰিক্টত মুকলি পাইছে তো এই ভিডিওটো দেখিব পাৰিছে অংগনবাড়ী কেন্দ্ৰৰ নামটো আৰু খালী হৈ থকা পদৰ নামটো দিয়া আছে তো প্ৰথমতে দেখিব পাৰিছে হিন্দুস্তানী হিন্দী এলপি স্কুল ইয়াতো সহায়িকা পোষ্ট মুকলি পাইছে শংকৰ মিছন ৰোড সহায়িকা পোষ্ট মুকলি পাইছে মৰিকলং চাৰিআলি সহায়িকা পোষ্ট মুকলি পাইছে খাগৰিজান এলপি স্কুল সহায়িকা পোষ্ট মুকলি পাইছে জেল ৰোড পুলিচ হস্পিটেল সহায়িকা পোষ্ট মুকলি পাইছে বাল বিকাশ শিক্ষা সংসদ ইয়াত দিয়া নাই ব্লেংক আছে ইয়াৰ পিছত দেখিব পাৰিছে ইছলামপট্টি মাৰ্চি হস্পিটেল ইয়াতো সহায়িকা পোষ্ট মুকলি পাইছে ইয়াৰ পিছত দেখিব পাৰিছে 2 নং মোল্লাপট্টি ৰেল গেট ইয়াতো দেখিব পাৰিছে সহায়িকা পোষ্ট মুকলি পাইছে ইয়াৰ পিছত দেখিব পাৰিছে নিজৰা মহন্ত ইয়াতো সহায়িকা পোষ্ট মুকলি পাইছে ইয়াৰ পিছত দেখিব পাৰিছে ভদ্ৰৰাম ৰাজখোৱা ইয়াতো সহায়িকা পোষ্ট মুকলি পাইছে ইয়াৰ পিছত দেখিব পাৰিছে যুৱ তীৰ্থ সংঘ ইয়াতো সহায়িকা পোষ্ট মুকলি পাইছে ইয়াৰ পিছত দেখিব পাৰিছে হৈবৰগাঁও এলপি স্কুল ইয়াতো সহায়িকা পোষ্ট মুকলি পাইছে ইয়াৰ পিছত দেখিব পাৰিছে দক্ষিণ হৈবৰগাঁও নাট্য মন্দিৰ ইয়াতো সহায়িকা পোষ্ট মুকলি পাইছে ইয়াৰ পিছত দেখিব পাৰিছে হৈবৰগাঁও আদৰ্শ এলপি স্কুল ইয়াতো সহায়িকা পোষ্ট মুকলি পাইছে ইয়াৰ পিছত দেখিব পাৰিছে হৰিজন কলনী ইয়াতো সহায়িকা পোষ্ট মুকলি পাইছে ইয়াৰ পিছত দেখিব পাৰিছে আমিনপট্টি এলপি স্কুল ইয়াতো সহায়িকা পোষ্ট মুকলি পাইছে ইয়াৰ পিছত দেখিব পাৰিছে আমিনপট্টি আৰডিএম পদ ইয়াতো সহায়িকা পোষ্ট মুকলি পাইছে ইয়াৰ পিছত দেখিব পাৰিছে কচলুখোৱা গীতানগৰ তো ইয়াতো সহায়িকা পোষ্ট মুকলি পাইছে ইয়াৰ পিছত দেখিব পাৰিছে নতুন বজাৰ পূজাবাৰী ইয়াত কৰ্মী পোষ্ট মুকলি পাইছে অৰ্থাৎ ওয়াৰ্কাৰ পোষ্ট মুকলি পাইছে ইয়াৰ পিছত দেখিব পাৰিছে সমলয় সাংস্কৃতিক গোষ্ঠী ইয়াতো সহায়িকাৰ পোষ্ট মুকলি পাইছে ইয়াৰ পিছত দেখিব পাৰিছে মন্টেশ্বৰী এলপি স্কুল ইয়াতো সহায়িকাৰ পোষ্ট মুকলি পাইছে তো বান্ধৱীসকল এইকেইটা কেন্দ্ৰত অংগনবাড়ীৰ চাকৰি মুকলি পাইছে আপুনি যদি এইকেইটা এলেকাৰ স্থায়ী বাসিন্দা হয় তেনেহলে আপুনি আবেদন কৰিব পাৰিব তো ইয়াৰ আবেদনৰ অফিচটো দেখিব পাৰিছে শিশু উন্নয়ন প্ৰকল্প বিষয়া নগাঁও আৰবান সংহত শিশু উন্নয়ন আঁচনি প্ৰকল্প মৰিকলং নগাঁও আসাম তো বান্ধৱীসকল নগাঁও এই অফিচত গৈ আপুনি আবেদন কৰিব লাগিব তো বান্ধৱীসকল কিবা সুধিবলগীয়া হলে নিশ্চয় কমেন্ট কৰিব মই ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম আৰু লগতে আপডেটটো পাই ভাল লাগিলে লাইক এটা কৰি দিব আৰু ভিডিওটো শ্বেয়াৰ কৰি দিব পুনৰবাৰ লগ পোৱাৰ আশাতে আজিলৈ ইমানতে সামৰিছো ধন্যবাদ।